ডেভিড কংকনৰ মনৰ কথাখিনি মোৰ কণ্ঠত আপোনালোকলৈ আগবঢ়ালোঁ। প্ৰথম ফটোখন দেখি আপোন লাগিছিল তেওঁ। এনে লাগিছিল চিনাকি যেন বহুদিনৰ। মোৰ দৰে তেওঁৰ হোৱা নাছিল। প্ৰথম মেছেজটি পোৱাৰ দিনা এনেই লাগিছিল জীৱনৰ যেন নোপোৱাবোৰ পাই গ'লোঁ মই। কিন্তু মোৰ দৰে তেওঁৰ তেনে অনুভৱ হোৱা নাছিল। হয়তো মোক বিশ্বাসত ল'ব পৰা নাছিল তেওঁ। কাৰণ মোৰ ঘৰ ক'ত সিমানো নাজানিছিল তেওঁ। তেওঁ মোৰ প্ৰকৃত নাম কি সেইটোও নাজানিছিল। কেনেকৈ বা বিশ্বাসত ল'ব এজন অচিনাকি মানুহক। তেনেদৰেই কথাবোৰ আৰম্ভ হৈছিল। আৰু আজি 2 বছৰ হ'বৰে হ'লহি। অতি সোনকালেই তেওঁৰ ঘৰতো যাম মই। আৰু সেইদৰে তেওঁ অপেক্ষা কৰে মই যোৱালৈ। ভয়ে ভয়ে ভাল পাওঁ বুলি কোৱাৰ পৰা আজি মুক্ত মনে সকলো ক'ব পাৰোঁ। না এৰি যোৱাৰ ভয়, না আঁতৰি থকাৰ ভয়, একো ভয় নাই। ভাল পোৱাবোৰ এনেকুৱাই, কেতিয়া কাৰ লগত হৈ যায় কোনে জানে। আমিতো অবুজ, কিন্তু ইমানখিনি বিশ্বাস আছে যে জীৱনটো সুখত ৰাখিব পাৰিম তেওঁক। তেওঁৰ কথা শুনি মানি লোৱাটো মোৰ দুৰ্বলতা নহয়। আচলতে তেওঁ মোক বুজি পায়। কেতিয়া কোন সময়ত মোৰ কথাত মান ৰাখিব লাগে। মোৰ পৰা বহু দূৰ আঁতৰত, কিন্তু এনে লাগে নিচেই কাষত তেওঁ। দূৰত আছে যদিও কোনোদিন সন্দেহ কৰি স্ক্ৰীনশ্বটৰ ভাগ বতৰা কৰা নাই আমি, কিম্বা পাছৱাৰ্ডৰ সাল সলনি। মাথো বিশ্বাসতে চলিছে এই প্ৰেম। আৰু এই বিশ্বাসৰ বাবেই এদিন তেওঁৰ ঘৰৰ দুৱাৰত ঠুকুৰিয়াম মই।